তো এবাৰ টাইটেলত পঢ়ি অহাৰ পিছতো মই কৈ দিছোঁ আজি আমি নাৰ্জো 30ৰ আনবক্সিং কৰিম। ওপৰত ডাঙৰকৈ নাৰ্জো আৰু নাৰ্জো 30 বুলি লিখা আছে, কাষত নাৰ্জো বুলি লিখা আছে আৰু পিছপিনে ইয়াত নাৰ্জো 30ৰ স্পেচিফিকেশ্যনবোৰ লিখা আছে। মাজত ডাঙৰকৈ এণ্ড্ৰইড বুলি লিখা আছে। এতিয়া মই চিলটো ব্ৰেক কৰি বক্সটো অপন কৰোঁ। ইয়াত বক্সটো অপন কৰাৰ লগে লগে ফিল দ্য পাৱাৰ বুলি লিখা আছে, কিন্তু মোবাইলটো যেতিয়া ভাল পাৰফৰ্মেঞ্চ দিয়ে তেতিয়াহে আমি পাৱাৰ ফিল কৰিব পাৰিম। ইয়াত বহুকেইখন ডকুমেণ্টেশ্যন দিয়া আছে আৰু ইনবক্স এটা ছফ্ট কেছ দিয়া আছে। ইয়াতে এটা চিম ইজেক্টৰ টুল দিয়া আছে। এইটো আমি নাৰ্জো 30 আমি মোবাইলটো কাষত ৰাখিম। প্ৰথমতে আমি চাম বক্সত কি দিছে। ইয়াত 30 ৱাটৰ এটা এডপ্টাৰ দিয়া আছে। ইয়াৰ মাজত ডাৰ্ট বুলি লিখা আছে আৰু ৰিয়েলমিৰ মতে 0 to 70% 30 মিনিটছত এই এডপ্টাৰেৰে চাৰ্জ হ'ব পাৰে। এটা টাইপ চি চাৰ্জাৰ। এইটোৱে আমাৰ নাৰ্জো 30। ইয়াত ৰিয়েলমি নতুন ডিজাইন ট্ৰাই কৰিছে। কালাৰৰ কথা ক'ব গ'লে এই মোবাইলটো দুটা কালাৰ ভেৰিয়েণ্টত এভেইলেবল, ৰেচিং চিলভাৰ এণ্ড ৰেচিং ব্লু। এতিয়া পটাপট মোবাইলটো বুট কৰি ছেট কৰি লওঁ। ইয়াত পটাপট কাভাৰটো লগাই লওঁ। মোবাইলত কাভাৰ লগোৱাটো বহুত দৰকাৰী বস্তু। এতিয়া পটাপট মোবাইলটো ছেট কৰি লওঁ। এতিয়ালৈকে মোবাইলটো বহুত স্মুথ চলি আছে, কাৰণ ইয়াতে 90 হাৰ্টছত আল্ট্ৰা স্মুথ ৰিফ্ৰেছ ৰেট আছে। এইটো এণ্ড্ৰইড 11 বেষ্ট মোবাইল। ইয়াত ইনবক্স এণ্ড্ৰইড 11 আছে আৰু ৰিয়েলমিৰ ফালৰ পৰা 2 বছৰৰ বাবে ফ্ৰী অফ কষ্ট ছফ্টৱেৰ আপডেট পোৱা যাব। ইয়াত দুটা ভেৰিয়েণ্ট আছে, 4GB 64GB আৰু 6GB 128GB। ইয়াত স্পেচিফিকেশ্যনৰ কথা ক'ব গ'লে ইয়াত 90 হাৰ্টছৰ আল্ট্ৰা স্মুথ ৰিফ্ৰেছ ৰেট আছে। তাৰপিছত হিলিঅ G95 প্ৰচেছৰ আছে, 30 ৱাটৰ ফাষ্ট চাৰ্জিং ছাপোৰ্ট কৰে আৰু 5000 mAhৰ এটা মেচিভ বেটাৰী আছে। আৰু কেমেৰা কোৱালিটিৰ কথা ক'ব গ'লে ইয়াত 48 মেগাপিক্সেলৰ AI কেমেৰা আছে, 2 মেগাপিক্সেলৰ ডেপথ সেন্সৰ কেমেৰা, 2 মেগাপিক্সেলৰ মেক্ৰ আৰু 16 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা। মই কিছুমান চেম্পল ইমেজ ক্লিক কৰিছিলোঁ। এইবিলাক সকলোবোৰ ডে লাইটত লোৱা, ল' লাইটত ট্ৰাই কৰি চোৱা নাছিলোঁ। ৰাইট চাইডে পাৱাৰ অন অফ বাটন আৰু ফিংগাৰপ্ৰিণ্ট সেন্সৰ। তলৰ পৰা 3.5mm জেক মাইক্ৰফোন আৰু টাইপ চি চাৰ্জিং পৰ্ট আৰু স্পীকাৰ গ্ৰিল।